Hello and welcome guys on YouTube visit মই পুনৰ স্বাগতম জনাইছো আজি কথা পাতিম এটা ৰেলৰ এপছৰ বিষয়ে হয় আমি তো ৰেল যাত্ৰা কৰো সকলোৱে তো ৰেলৰ লগত জড়িত এটা বিশেষ এপছ তো হেতুৰ বিষয়ে অকমান দেখুৱাম মই সিনাৰীটো লৈছো অকমান ভাল লগাকে তো চাব ভাল পালে জনাব থ্যাংক ইউ মই জিটো এপছৰ বিষয়ে কৈছিলো এটো হল লাইভ ট্ৰেইন ষ্টেটাছ আপুনি সাৰ্চ কৰিলে হল তো ইয়াত আহি যাব এইটো মোৰ অলৰেডি ডাউনলোড কৰা হৈছিল আপডেট দিব লগা আছে ঠিক আছে মই নিদিও আপডেট মই আপোনালোকক ডাইৰেক্ট বুজাই দিম এইটো এপছ আপুনি খুলি ল'ব খুলি লৈ ইয়াত লাইভ ট্ৰেইন ষ্টেটাছ এইকেইটা অপচন পাব বহুত ধৰক আপোনাক সিম্পল এক্সাম্পল দিম ট্ৰেইন বিটুইন ষ্টেচন এইটো হল পাঠশালা পিবিএল আৰু মই এইটো ভিএছ যেটো কাটি দিছো এইটো ভাস্কো দা গামা মই দিলো জিএইচৱাই গুৱাহাটী তো আপুনি পাঠশালাৰ পৰা গুৱাহাটী যাব তো তেতিয়া গেট ট্ৰেইনছ আপুনি সাৰ্চ কৰি দিলে তেতিয়া আপোনাৰ এনেকুৱাকৈ আহিব বৰ্তমান এতিয়া আপোনাৰ 8টা বজাত ইয়াত টাইমিং ৰান টাইম ডিউৰেশ্যন গোটেইখিনি দেখুৱাই আছে গুৱাহাটীত যদি আপুনি গুৱাহাটীটো ইয়াত শৰ্টকাটত মাৰিব লাগে পিবিএল পাঠশালা শৰ্টকাট RNY আপুনি ৰঙিয়া জংচনটো মাৰিলে ৰঙিয়া জংচন ফ্ৰম ৰঙিয়া জংচনৰ পৰা গুৱাহাটীলৈকে গেট ট্ৰেইনছ আপোনাৰ ট্ৰেইনৰ গোটেই লিষ্ট আহিব তাৰ পিছত আপুনি ধৰক যিকোনো এখনত ক্লিক কৰিলে যোনখনত যাব তাত ট্ৰেইন ৰোড শিডিউল তাত ক্লিক কৰিলে আপুনি দেখা পাব ডিসটেন্স আপুনি যেটো ধৰক আপোনাৰ ষ্টেচন বিটুইন ডিসটেন্স সেইখিনি গোটেইখিনি দেখা পাব আৰু আপুনি হেকত গৈ ডিব্ৰুগড় ট্ৰেইনখন জলগে যায় তো আপোনাৰ যিখিনি এন্ডিং পইণ্ট হয় তাত নামিলে হল আৰু বেলেগ অপচন আছে এটো এপ চলিলে আছে এটো হল ফেয়াৰ ইনকুৱাৰী আৰু কথা এটা কওঁ আপোনাৰ লাইভ ষ্টেচন ষ্টেটাছত আপুনি ধৰক জিএইচৱাই মাৰিলে গুৱাহাটী ষ্টেচনটো মাৰিলে গুৱাহাটী ষ্টেচনটো মাৰাৰ লগে আপোনাৰ বৰ্তমান যিকেইখন ট্ৰেইন আহিছে বা যাবলগীয়া আছে ইয়াত গোটেইখিনি দেখাই থাকিব তো আপুনি ট্ৰেইনৰ নাম্বাৰ ধৰক আপুনি 12085 লাইভ ট্ৰেইন ষ্টেটাছ 12805 আপুনি সাৰ্চ কৰিব পাৰে বা আপোনাৰ যিখন ট্ৰেইন হয় সেইখন হেতু নম্বৰ দি আপুনি সাৰ্চ কৰক ট্ৰেইনখনৰ ডিটেইলছ আহি যাব ট্ৰেইনখনৰ আপুনি লাইভ ষ্টেটাছটো পাব সোৰ্স তো তাৰিখটো ডিপাৰ্চাৰ টাইম জাৰ্নি কলৈকে যায় গোটেই ডিটেইলছ পাব তো এপটো বহুত ধুনীয়া হয় মোক লগৰ বন্ধু বিষ্ণু গোস্বামীয়ে দিছিলে প্ৰথম এপটো তো মই ভাবিলো কি এটা মানে এটা ভিডিও বনাও বুলি আৰু মোৰ অপচন আছে তাত আপোনাৰ বিভিন্ন ধৰণৰ অৰ্ডাৰ ফুড এইবিলাক আপোনাৰ যিবিলাক ৰিজাৰ্ভেশ্যন বা তেনেকুৱা ক্ষেত্ৰত প্ৰযোজ্য আপুনি নৰ্মেল যদি ৰেলৱেত যায় তেতিয়া আপোনাৰ ট্ৰেইন চাৰ্জ কৰিব পাৰে তাৰ পাছত আপুনি ষ্টেচন বিটুইন ট্ৰেইনছ আৰু ইয়াত অকণমান আপুনি কেতিয়াবা ভাবিব পাৰে কি বুলি আপুনি ভাবিব পাৰে যে ট্ৰেইন মানে এক্সাক্ট টাইমত নাই কিয় অকণমান কেতিয়াবা লেট মাৰে বা কিবা বিজুতিৰ কাৰণে যান্ত্ৰিক বিজুতিৰ কাৰণে দেৰি হ'লে ইয়াত টাইমটো এক্সাক্টলি নেদেখুৱায় তথাপিও মোটামুটিভাৱে দেখুৱায় ধৰক আপোনাৰ ফ্ৰম পিবিএল মাৰিলোঁ মই পিবিএল মানে পাঠশালা হয় শ্বৰ্টকাটত পিবিএল পাঠশালাটো গুৱাহাটী তো ৰাতিপুৱা এখন 6:19 মানৱ ৰাইনো পাঠশালাৰ মানুহবিলাকে জানে মেক্সিমামে জানে আৰু এইটো লামডিং এক্সপ্ৰেছ চিফুং এক্সপ্ৰেছ 8টা বজাত আপুনি ধৰক চিফুং এক্সপ্ৰেছত যাব চিফুং এক্সপ্ৰেছত গ'লে আপুনি চাব পাৰিব আপোনাৰ আলিপুৰদুৱাৰৰ পৰা ষ্টাৰ্ট হয় 0 আৰু ইয়াত ষ্টাৰ্ট হৈ আপোনাৰ বৰপেটা এইটো পাঠশালা পিবিএল আপুনি পাব 8টা বজাত ডিপাৰ্চাৰ টাইম গৈ আপোনাৰ গোটেইখিনি গৈ পেলাই গুৱাহাটী পাব 11:25 এণ্ডিং টাইম চাই ল'ব পাৰি বহুত ভাল এপছ হয় আৰু গোটেইবিলাক মেক্সিমাম ট্ৰেইনৰ ডিটেইলছ দিয়া থাকে
তো আপুনি ট্ৰেইনৰ নম্বৰটো মাৰি চাব পাৰে। ঠিক আছে, মই এক্সাম্পল এটা দিছোঁ সৰু অকণমান। চিফুঙৰ নম্বৰটো হ'ল আপোনাৰ 55753 55753 আপুনি চাৰ্চ কৰিলে, চাৰ্চ কৰাৰ পাছত আলিপুৰদুৱাৰ জংচন টু গুৱাহাটী এনেকৈ ট্ৰেইনৰ ডিটেইলছটো ওলাই যায়। লাইভ ষ্টেটাছ তো নো ডিলে আৰু ডিপাৰ্চাৰ টাইম, লোকেশ্যন, আজি তাৰিখটো, টাইমটো, তো গোটেইখিনি ধুনীয়াকৈ দিয়া থাকে। একো বিশেষ টেনশ্যনৰ কাৰণ নাই, এপটো বহুত ভাল হয়। আৰু এটা কথা কওঁ, আপুনি যেতিয়া IRCTিৰ পৰা টিকেট বুকিং কৰে তেতিয়া ইয়াত PNR ষ্টেটাছটো চাব পাৰে। IRCT বুলি নহয়, মই যেতিয়া প্ৰথম 25 তাৰিখে পাঠশালাৰ পৰা হাওৰা আহিছিলোঁ তেতিয়া এইটো PNR নম্বৰ আছিল। তো এতিয়া চাওঁ কি দেখায়। PNR ইজ ফ্লাছ নট জেনেৰেট। এইটো 1 মাহৰ বেছি পুৰণা হ'লে PNRটো নেদেখাব। তো আজিলৈকে ইমানখিনিয়েই। তো আশা কৰিছোঁ ভাল লাগিব। থেংক ইউ। আপুনি IRCTিৰ পৰা যদি টিকেট বুকিং কৰে তেতিয়া এটা SMS পাব, তাত PNR নম্বৰ থাকে। আৰু যদি আপুনি ডাইৰেক্ট টিকেটখন লয় তেতিয়া ইয়াত 10 ডিজিট এটা নম্বৰ পাব আপোনাক। তো 6414602424 এইটো হ'ল আপোনাৰ PNR নম্বৰ। PNR নম্বৰ, মই যে PNR ষ্টেটাছৰ কথা কৈছিলোঁ, তাত PNR ষ্টেটাছটো আপুনি বহাই দিব পাৰিব।